বিধ্বস্ত পথৰ বাবে জিয়াটো ভুগিছে চাউলধোৱা ৰাইডিঙীয়া গাঁওবাসী। গাঁৱলৈ আহিলে জোতা চেণ্ডেল খুলি হাতত লৈ আহিব লাগিব। কৃত্ৰিম বানত বুৰিল গৃহস্থৰ চোতাল খেতিপথাৰ। বিভিন্ন সমস্যাৰ জৰ্জৰিত এখন গাঁও। এই দৃশ্য হৈছে লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত চাউলধোৱা পঞ্চায়ত অধীনৰ ৰাইডিঙীয়া গাঁৱৰ পথৰ দুৰৱস্থা। গাঁওখনৰ মুখ্য পথ আছিল এই পথছোৱা। প্ৰশ্ন হয়, কি বাৰিষা কি খৰালি, এজাক বৰষুণতে পথৰ ওপৰত একাটো পানী। ইয়াৰ বাবে সমস্যাত পৰিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ৰোগী, ব্যৱসায়িক লোকসকলৰ লগতে বয়োবৃদ্ধ। আনহাতে কৃত্ৰিম বানৰ ফলত গৃহস্থৰ চোতাল, খেতিপথ, বাটপথ আদি পানীত ডুব যায়। উল্লেখ্য যে উক্ত গাঁওখনত চৰকাৰে বিভিন্ন বিলাসী আঁচনিয়ে ঢুকি নোপোৱা অভিযোগ উত্থাপন হৈছে। লক্ষণীয় বিষয় যে নিৰ্বাচনৰ সময়ত মন্ত্ৰী, বিধায়ক, পঞ্চায়ত সভাপতিয়ে আহি মিছা কথাৰে গাঁওখনৰ ভঙা নামঘৰত আঁঠু লৈ সহজ সৰল লোকৰ পৰা আশীৰ্বাদ লৈ যায়, কিন্তু আজিলৈকে উভতি চাবলৈ সময় নহল। ভুক্তভোগীৰ দাবী, শীঘ্ৰে পথছোৱা মেৰামতি নকৰিলে অহা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰাৰ সমান্তৰালভাৱে স্থানীয় বিধায়ক নবদলে গবেগ, নবদলে হাই হাই, বিজেপি কাম নাই ইত্যাদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। হাতত জোতা চেণ্ডেল পিন্ধি ওলাব নোৱাৰে। এইপিনে কোনো বেপাৰ সমাৰৰ কাৰণে গাড়ী ঘোঁৰা সম্পূৰ্ণ এনে সমস্যাই জৰ্জৰিত চাউলধোৱা পঞ্চায়তৰ ভিতৰত এইটো জেগাৰ সমস্যা। গাঁওখনৰ এখন ৰাইডিঙীয়া গাঁও, মিলিজুলি ৰাইডিঙীয়া। কিমান দিনৰ পৰা এই সমস্যা সৃষ্টি? এই সমস্যা আজি বছৰ ধৰি আপোনালোকে এই মুহূৰ্তলৈকে পাইছে। আজিলৈকে ইয়াত এচৰ পৰা মাটি পোৱা নাই, এচৰ পৰা মাটি ইয়াত পৰা নাই। গতিকে চাউলধোৱা পঞ্চায়তৰ আমি বাৰে আমি আবেদন নিবেদন জনাইছোঁ যদিও কোনো প্ৰতিনিধি কাণসাৰ নাই। বাৰে মিনিষ্টাৰসকলে এই ৰাস্তা দি অহা যোৱা কৰে, এই নামঘৰতে সেৱা কৰে। সেইভাগ নামঘৰ আপোনালোকে দেখিছে, কিন্তু অহা সময়ত আহি ধুনীয়াকৈ ভোট আমাৰ ইয়াৰ পৰা ভোট আদায় কৰি লৈ যায়, কিন্তু আজি তাৰিখলৈ কোনো কাম ইয়াত কৰা নাই। আৰু অনাগত দিনত যদি এনেকুৱা কৰে, আমাৰ এই ৰাইজে ভোট বৰ্জন কৰিবলৈ আমি বাধ্যতা হ'ম। একোৱে পোৱা নাই। আজি অৰুণোদয়ৰ পৰা ধৰি পেলাই আপুনি কাষে পাশে ঘৰ দুৱাৰ সকলো দেখিছে। ইয়াত যদি কিবা আঁচনি পালেহেঁতেন সকলো ৰাইজ উন্নয়ন হ'লহেঁতেন। আজিলৈকে কোনো আঁচনি এই জেগাত ঢুকি পোৱাহি নাই। কোন ক্লাছত পঢ়িছা? মই ক্লাছ 9ৰ। আজি এতিয়া যথেষ্ট পানী হৈছে ৰাস্তাত, কেনেধৰণৰ সমস্যা হৈছে? আমি স্কুল বহুত দিন ধৰিয়ে যাব পৰা নাই। আমি এফালে ছাতিয়ে ল'ম নে চাইকেলে ল'ম, মানে আমাৰ মানে জোতা চোতা সুলকাই বহুত দিগদাৰ হৈছে। তিতিব লগা হৈছে ন? হয়, বহুত তিতিব লগা হৈছে। স্কুল যাব পৰা নাই। কিমান দিনৰ পৰা এনেকুৱা সমস্যা হৈছে? বছৰ ধৰি হৈ আছে। এটা আহ্বান জনাইছোঁ যাতে এই মাহৰ ভিতৰতে আমাৰ এই ৰাস্তাটো মানে সম্পূৰ্ণৰূপে ভাল কৰি দিয়ে। গোটেই মানে বছৰ ধৰি বাৰিষাটো, এতিয়া যেতিয়াই আমাৰ বাৰিষা আহে তেতিয়াই আমাৰ মানে অন্ধকাৰত আমি ডুবি থাকিবলগীয়া হয়। পুৰা পাকঘৰলৈকে, ঘৰৰ চোতাল, বাৰী ঘৰ, ৰাস্তাৰ পৰা ধৰি মানে আমাৰ অৱস্থা একেবাৰে বেয়া। নদী পানী নে বৰষুণৰ পানী? বৰষুণৰ পানী, এফালৰ পৰা বৰষুণৰ পানী, এফালৰ পৰা মানে নদীৰ পানী। এতিয়া স্কুলৰ ল'ৰা ছোৱালী যোৱা টাইমত জোতা চেণ্ডেল ল'বনে নাই, বেগেই ল'বনে, ছাতিয়ে ল'বনে, কিছুমান ল'ৰা ছোৱালী পৰি ধৰি আধা মৰা হয়। আমি নিজে উঠাই পেলাই ঘৰত থৈ আহিবলগীয়া অৱস্থাও হয়। মানে এনেকুৱা অৱস্থা। ৰজা ঘূৰিয়ে কৈছে নে কথাবিলাক? আমি